সকলোলৈ নমস্কাৰ জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আমি আজি জাগিৰোডৰ পৰা মা কামাখ্যা মন্দিৰলৈ গৈ আছোঁ আৰু তাকে আপোনালোককো দেখাওঁ বুলি ভাবিলোঁ। এজনী আমাৰ হিয়া মানুহ, মোৰ ভণ্টিৰ ছোৱালী, তাই বৰ ধুনীয়াকৈ খেলি গৈ আছে আৰু বহুত দিনৰ এটা সপোন পূৰ হ'ব গৈ আছে। আজি খুব ভাল লাগিছে মনটো আৰু ফেমিলিৰ লগত এনেকুৱা তীৰ্থযাত্ৰাবোৰত যোৱা সুখেই বেলেগ। গতিকে আমি গোটেইখিনি গৈ আছোঁ, শাহুমা, মই আৰু মোৰ মানুহজন, ভণ্টি, হিয়া মানুহ, জোঁৱাই, গোটেইকেইটা আমি ওলালোঁ। খালি মোৰ দেউতা ঘৰত থাকি গ'ল। আচলতে এনেকৈ যেতিয়া মনৰ আশা কিছুমান পূৰ হয় খুব ভাল লাগে। আৰু এইফালৰ পৰা গুৱাহাটীখন বৰ ধুনীয়াকৈ দেখে তললৈ, কিন্তু আজি কুঁৱলী পৰি থকাৰ বাবে বৰ ভালকৈ দেখা পোৱা নগ'ল। আৰু আহি আমি মাৰ মন্দিৰত পালোঁহি আৰু চাৰিওফালে প্ৰৱেশ কৰিবৰ কাৰণে বহুত বেছি লাইনো আছিলে আৰু বহুত বেছি মানুহ। আৰু মন্দিৰৰ সামগ্ৰীসমূহ পাবৰ বাবে এনেকৈ ধুনীয়াকৈ দোকান আছে তাত, আৰু এইবিলাক মানুহৰ লাইন আচলতে প্ৰৱেশ কৰিবৰ বাবে। গুৱাহাটী মহানগৰৰ পশ্চিমে নীলাচল পাহাৰৰ সমুদ্ৰৰ পৃষ্ঠৰ পৰা ওপৰত আছে মা কামাখ্যা মন্দিৰটো, আৰু হিন্দুসকলৰ তীৰ্থস্থান বুলি ধৰা হয়। মন্দিৰৰ বেৰত দেখিছেনে নানা দেৱ দেৱীৰ মূৰ্তিবোৰ খোদিত কৰা হৈছে। খুব ভাল লাগিলে গৈ, বহুত বেছি ভাল লাগিলে, বুজাব নোৱাৰোঁ কিমান বেছি ভাল লাগিলে। আৰু আপোনালোককো দূৰৰ পৰাই দৰ্শন কৰাইছোঁ। আৰু ইমান ধুনীয়া ধুনীয়া ইয়াত ভগৱানৰ মূৰ্তি বা বিভিন্ন ধৰণৰ বস্তু আছে প্ৰয়োজনীয়, আৰু সঁচাই খুব ভাল লাগিলে। সকলোৰে মনৰ আশা পূৰণ হওক। আজিলৈ আহিছোঁ, নমস্কাৰ, বাই বাই।